গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে উজনি নামনি সিষ্টাৰ্ছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কেইবাদিন হ'ল ভিডিঅ' দিব পৰা নাই গম পাইছেই চাগে চাৰিওফালে বানপানী আমাৰ ঘৰৰ ওচৰতো মথাউৰি এটা ভাগিলে আমাৰ এইফালেও পানী সোমালে চবতে গোটেই মানে এইফালে আমাৰ এৰিয়াটো মানে যিমানখিনি মানুহ আছে চবৰে ঘৰত পানী সোমালে কাৰণ মথাউৰিটোৰ ওচৰতে আমাৰ তো এইবিলাক তো গাইজ এয়া চাওক ঘৰৰ ভিতৰত আজি পানী সোমালে আমাৰ মথাউৰি ভাঙিলে এয়া গোটেই পানী ষ্টেপ পালেহি তাৰমানে আমি বুঢ়া নাছিলে কাপোৰ কাক দিছে বাবু শুকাইছেগৈ বেছি নাই আৰু পানী কমিছেগৈ আৰু লাহে লাহে আমাৰ ঘৰৰ ফালৰ পৰা ওলালে বাকী এটা চাইডে আছেগৈ পানীবিলাক আজি বজাৰ বহিছে বজাৰতো মানে সাংঘাতিক বস্তুৰ দাম মানে 100 টকাৰ তলত মানে বস্তুৱে নাই চব 100 টকাৰ ওপৰতে আৰু বাঢ়িবও দিয়কচোন চবফালে বানপানী খেতিপথাৰ যিবিলাকে খেতিপথাৰ কৰে চব খেতিপথাৰবিলাক বানপানীয়ে চব মাৰি পেলালে তো যিকেইটা বস্তু ওলাইছে আৰু সেইকেইটা বস্তু এতিয়া তেওঁলোকে তেনেকৈ বিকিব লাগিব আমিতো এতিয়া ধৰক খেতি নকৰা মানুহ কিনি মেলি খোৱা মানুহ খেতি কৰাসকলৰ কিমান কষ্ট হৈছে কাৰণ তেওঁলোকে ধৰক খেতিপথাৰ কৰিয়ে চলি থাকে এখন এখন ঘৰ তো বানপানীয়ে মানুহক বহুতখিনি অনিষ্ট কৰিছে এতিয়া মা বজাৰলৈ গৈছিলে তাকে হেৰি এটা আনি থৈছে কঁঠাল এটা আনি থৈছে বেছি দাম নহয় এইটো 30 টকাত পালে এতিয়া ভাতত আজি দেউতাই হেৰি কৰি থৈ গৈছে এইফালে ৰঙালাও আগ এইফালে গুচাই থৈ গৈছে এইখিনি মই ভাজিম এতিয়া অলপ দেৰি পাছত এইফালে মাছ আছে মাছ ফ্ৰাই কৰিম আৰু পিঁয়াজখিনি ভালকৈ ধুই পেলাই কাটি লওঁ অকণ বনাইছোঁ মাছৰ মাথা দি তাৰপিছতে আৰু ৰঙালাও ভাজি অকণ বনাইছোঁ ইয়ালৈ আমাৰ সৰুটোৱে আকৌ ৰঙালাও ভাজি খাই ভাল পায় সেইকাৰণে ৰঙালাও ভাজি অকণ বনাইছোঁ তালৈ ভৰিটো বিষাইছে তাৰপিছত গাইজ মোৰ এইটো ভৰিটো বিষাইছে ভৰি বিষাইছে দৌৰি ফুৰা তাৰপিছতে মাছ ফ্ৰাই কৰিছোঁ আৰু আজি কাচকল আৰু আলু পিটিকা কৰিম সেয়া পিটিকা খাম আজি সিমানেই আজি আইটেম এইফালে কাচকলে আলুৱে বহাই থৈ আহিছোঁ হোৱা নাই বাকী মুড়ি ঘটকত বহাই থৈ আহিছোঁ হোৱা নাই বাকী ভাজি দাইল ভাত আৰু সেইকেইটা হৈ গ'ল বাকী দুটা হ'লে আৰু হৈ যাব ভাত হেল্ল' গাইজ এতিয়া এয়া ঘৰলৈ আহিলোঁ ভাত পানী খাই মেলি বাহঁত আহিছে ল'ৰাটো স্কুল গৰম বন্ধ দিলে যিহেতু মানে মাতিলে ফোন কৰিলে আহিবি বুলি ক'লে মই এয়া আহিলোঁ এতিয়া এয়া দোকানতে বহি আছোঁ তাই ৰুমটো অকণমান চফা কৰিছে কাৰণ ৰুমটো লেতেৰা হৈ থাকে যে যিটো ৰুমত থাকে সেইটো ৰুম চফা কৰি আছে এতিয়া মই দোকানতে বহি আছোঁ পোৱালীকেইটা খেলি আছে গোটেইকেইটা লগ হৈ পিনে এইকেইটা পোৱালীকেইটা খেলি আছে গোটেইকেইটা এইফালে মায়ে ভাতত লাগি আছে ভাত বনাই আছোঁ মাংসৰ কাৰণে ল'ৰা ছোৱালীকেইটা আহিছে ৰেডি কৰিছা ৰেডি কৰি আছোঁ ৰেডি কৰা এইফালে এইটো ৰুমত থাকিব এইটো ৰুম চফা কৰি লৈছে ধুনীয়াকৈ লেতেৰা হৈ থাকে ৰুমবিলাক কোনো নাথাকিলে মায়ো অকলে কৰিব নোৱাৰে যে চবফালে চাবলগীয়া হয় তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই